কোন ওলাই গ'ল এইজন টকলা মানুহ কোন টকলা মানুহ তুমি নজনাৰ ভাও দিছা নেকি এই মাত্ৰ যে টকলা মানুহজন ওলাই গ'ল গাত কানি কাপোৰ নাই তুমি মোক তেনেকুৱা বুলি ভাবিছা নেকি মই নেদেখা বুলি ভাবিছা নেকি এই মাত্ৰ যে ওলাই গ'ল গাত কানি কাপোৰ নাই অকল আণ্ডাৰ পেণ্ট পিন্ধি আছে ইস 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 খুব লাজৰ কথা মই তোমাক কম বুলিয়ে ভাবি আছিলো সেই ল'ৰাজনে মোক কলেজত দিনৰ পৰাই ভাল পাই আছিলে তুমি মোক আগতে কিয় কোৱা নাছিলা তুমি যে ইমান দিনৰ পৰা সেই ল'ৰাজনক ভাল পাই আছিলা তুমি ইমান তললৈ নামিব পৰা মৰমী মই তাক কেতিয়াও ভাল পোৱা নাছিলো সিয়ে মোৰ পিছত লাগি আছিলে কথা হলব চেষ্টা কৰিছা ন মই অফিচত যোৱাৰ পাছত তুমি ইয়াক তাক মাতেনি লীলা খেলা কৰি থাকা আজি মই নিশ্চকুৰে দেখিলো কাৰণে এতিয়া কান্দি দেখাই লাভ নাই তই মোৰ সন্মান শেষ কৰি পেলালি ওলা মোৰ ঘৰৰ পৰা ওলা ওলা বুলি কৈছো নহয় মোৰ ঘৰৰ পৰা ওলা তোমাৰ দৰে চৰিত্ৰহীন মাইকী এটা মোৰ ঘৰত থাকিব নোৱাৰা মই কৈছো নহয় নাই 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 তুমি ওলোৱা 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 মোৰ ঘৰত থাকিব নোৱাৰা ওলোৱা ওলোৱা বুলি কৈছো নহয় ওলোৱা মোৰ ঘৰৰ পৰা ওলা ওলা কি হল কিয় কান্দি আছে কওকচোন কি হল দাদা কিবা ক'লে নেকি আপোনাক ডেকাদা অ ডেকাদা এই বউ যে এনেকা ওলাই গ'ল কান্দি কান্দি ওলাই গ'ল কি হল ডেকাদা এই বউ যে এনেকা ঘৰৰ পৰা ওলাই গ'ল কান্দি কান্দি কি হল কিনো কম নাৰায়ণ মই অফিচলৈ যোৱাৰ পিছত কোনোবা টাকলা মানুহ এজন আহে আজি মই অফিচৰ পৰা আহি থাকোঁতে সেই টাকলা মানুহজনে কানি কাপোৰ নাই খালি দৌৰি আছে মোক খুন্দাই থৈ নহয় ডেকাদা সেই মানুহজন বৰ বদমাছ মানুহ কি কোৱা এক নম্বৰ বদমাছ মানুহ এই টাকলা মানুহজন আপুনি ওলাই যোৱাৰ পিছত সেই মানুহজন আহে আহি কেনে বক দিগদাৰ কৰি থাকে কি মই সব মোবাইলত ৰেকৰ্ড কৰি থৈছো চাওক আপুনি চাওক নাৰায়ণ তাইক মই মিছাতে সন্দেহ কৰিলো তাই বা ক'ত আছে মই ঘৰৰ পৰা বাহিৰ কৰি দিলো বোলাচোন নাৰায়ণ তাইক বিচাৰি আহো আহা মই ছোৱালীজনীক ইমান ভাল পাইছিলো জানো আজি মই তাইৰ প্ৰতিশোধ ল'লো চাহ পংকজ আমিতো একেলগে কলেজৰ বন্ধু তোক যি সহায় লাগে মই কৰিম জেবি কৰিব জেবি মই জানো আৰু তই মোক সহায় কৰিবি
কৰিবলৈ ওলাইছা মৰমী? মোকতো ঘৰৰ পৰা ওলাই দিয়া আছিল। এতিয়া মই মোৰ ভুল হৈছে মৰমী। মই বুজাত ভুল কৰিলো মৰমী। এতিয়া বোলা মৰমী, আমি ঘৰলৈ যাওঁ। বোলা মৰমী। আমি ঘৰলৈ যাওঁ। ডেকাদা, এই মানুহজন তাৰ বন্ধুৰ লগত পুৰণা গুদামত মাল খাইছে। আপুনি সোনকালে যাওক, কিবা এটা একশ্যন লওক। কি কোৱা? অঁ, সোনকালে যাওক। ঠিক আছে। জেবি, মই এনেকুৱা আইডিয়া লগাইছোঁ, তাইক গিৰিয়েকে ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিব। যদি নিদিয়ে কবি মোক। এই টকলা, আইক বাহিৰ কৰাৰ আগত তোক মই এই দুনিয়াৰ পৰা বাহিৰ কৰি দি আছো। ঐ, কাক টকলা বুলি কৈছ তই? জেবি, হাত মাৰি নেগুৰত বিষ নথবি। আজি ইয়াক এই দুনিয়াৰ পৰা বিদায় দিম। তুমি অলপ ইয়াতে থাকা, মই সিহঁতক এই দুনিয়াৰ পৰা বিদায় দি আহি আছো। এই দুনিয়াৰ পৰা বিদায় দি আছো দুটাক। মোৰ মৰমীৰ পিছে পিছে গৈছিলি ন, মোৰ মৰমীৰ বদনাম তই আনিছ আৰু মোক তই এই পৃথিৱীৰ পৰা বিদায় দিবি।
আজি তোক মই এই পৃথিৱীৰ পৰা বিদায় দি আছো মাফ কৰি দে মোক ভাই মোক মাফ কৰি দে মোক মাফ কৰি দে ভাই মাফ কৰি দে মোক ভাই মোক মাফ কৰি দে ভাই মোক মাফ কৰি দে ভাই ভাই মোক মাফ কৰি দে আৰু নকৰোঁ মই মৰমী ব'লা